নমস্কাৰ মই দীপ আৰু আজি আপোনালোকক লৈ আহিছোঁ আমাৰ জানিছে ৰিয়ান পৰাগ আপোনালোকে দেখিব পাৰিছে অহাকালি যিখন খেল আছে ৰিয়ান সম্পূৰ্ণভাৱে সুযোগ পাবনে অহাকালি মেটচখন দিব কৰিবলৈ গতিকে প্ৰথম দিনে আপোনালোকে গম পাইছিল যে ৰিয়ানক ল'ব লগা খুবেই প্ৰস্তুতি হৈ আছিল যদিও আমাৰ গম্ভীৰৰ ক্ষেত্ৰতে হওক ৰোহিত শৰ্মাৰ ক্ষেত্ৰতে হওক যিটো আলোচনা কৰিছিল যদিও তেখেতক দিয়া হোৱা নাছিলে আচলতে তথ্য অনুসৰি ৰোহিত শৰ্মাৰ বহুত ছ'চিয়েল মিডিয়াত আলোচনাত ভিত্তি কৰি ৰোহিত শৰ্মাই ডুবেক আৰু সুন্দৰক খেলালে গতিকে ঠিক আছে আমি ৰোহিত শৰ্মাক কোনো ক্ষেত্ৰত এই ক্ষেত্ৰত বেয়া নাপাওঁ কাৰণ ৰোহিত শৰ্মাই তেখেতসকলক ইচ্ছা কৰিছে তেখেতসকলক খেলাইছে ডুবে কিন্তু মই এইটো কথা মই নিশ্চয় আপোনালোকেও জানে এইটো কথা যে ডুবে ৱৰ্ল্ড কাপ খেলি আহিছে ৱৰ্ল্ড কাপৰ মেটছকেইখনত কিমান ভাল খেলিছিল সেইটো আপোনালোকে নিশ্চয় দেখিছে ঠিক তেনেকৈ আমাৰ হাৰ্ষিত ৰাণাকো সুযোগ দিয়া হোৱা নাই হাৰ্ষিত ৰাণাই যদি সুযোগ পালেহেঁতেন মই আপোনালোকক কৈছোঁ ভাল বলিং কৰিব তেখেতে আৰু তেখেতে গতিকে খেল সম্পূৰ্ণভাৱে ভাল দেখিবলৈ পাই আমি আহিছোঁ আৰু গতিকে ৰিয়ান আৰু হাৰ্ষিতৰ ক্ষেত্ৰত বহুতেই মানে বেয়া লাগিছে মোৰ ফালৰ পৰা কৈছোঁ এইটো মোৰ বেয়া লাগিছে আৰু ফ্ৰেণ্ড চাৰ্কলৰ ক্ষেত্ৰতো কৈছোঁ ফ্ৰেণ্ডে যি গতিকে ৰিয়ানক বিচাৰি আছে বা এইটো আমাৰ অসমীয়া বুলি নহয় অল ইণ্ডিয়াৰ ক্ষেত্ৰত ৰিয়ানক বহুত ছাপোৰ্ট কৰিছে কাৰণ মানুহে খেল চায় মানুহে টেলেণ্ট চায় গতিকে সেই ক্ষেত্ৰত ডমেষ্টিক লেভেলতে হওক ৰিয়ানৰ সকলো ক্ষেত্ৰতে হওক ৰিয়ানৰ যিটো বলিং কৰিছে ৰিয়ানৰ যিটো টান 3.7 গোটেইকেইটা 20ত আমি দেখিব পাৰিছোঁ যিটোৰ ওপৰত সূৰ্যকুমাৰ যাদৱে সুযোগ দিছিল ৰিয়ান পৰাগক তো সেই ক্ষেত্ৰত বহুতে ভাল খেলিছে গতিকে এই ক্ষেত্ৰত আমাৰ ৰোহিত শৰ্মাই কোনো ধৰণৰ আমি সুযোগ দিয়া দেখিব পোৱা নাই গতিকে অহাকালি মেটছখনত ৰোহিত শৰ্মাই সুযোগ দিবনে আপোনালোকে কি ভাবে মোক কমেণ্ট কৰি জনাওক ঠিক তেনেকৈ লাষ্ট সময়খিনিত আমি ওৱান ডে মেটছখনৰ প্ৰথমখন ওৱান ডে মেটছত আমি দেখিব পাৰিছিলোঁ যে ৰোহিত শৰ্মাই আৰ্চাৰীপক অলপ বেয়া চকুৰে চাইছিল আৰু ছ'চিয়েল মিডিয়াত ইতিমধ্যে সমালোচনা হৈ আছে তো ডুবেকটো তেনেকৈ কোনো ধৰণৰ চোৱা নাছিলে তো ডুবেতো ইমান ভাল খেলা নাই তো এইটো ক্ষেত্ৰত ৰোহিত শৰ্মাৰ দৰে লিজেণ্ডাৰী প্লেয়াৰজনে তেনেকুৱাকৈ চালে সেইটো বেয়া দেখি চ' এইটোৰ কাৰণে মই জনাবলৈ বিচাৰিছোঁ যে ৰিয়ানক বহুৱাই ডুবেক লৈ আহিছে ডুবে ভাল খেলিব লাগিছিল ঠিক আছে বলিঙৰ সময়ত যদি আপোনালোকে ভাবে বলিঙত উইকেট লৈছে বলিঙৰ উইকেট লোৱাটো এইটো ডাঙৰ কথা নহয় সেই সময়খিনিত যদি ৰিয়ান পৰাগেও বলিং দিলে হয় কিজানি তেখেততকৈ ডুবেতকৈ ৰিয়ান পৰাগে এটা উইকেট আৰু বেছি ল'লে তো বেটিং চাব লাগিব আজিলৈ এইখিনিলৈ আপোনালোকক ভিডিঅ'টোত মই সামৰি মাৰিছোঁ আৰু ধন্যবাদ আপোনালোকক